নমস্কাৰ বন্ধুসকল, মোৰ এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ চিলি পনীৰ। গতিকে বলকচোন ৰেচিপিটোনো কেনেকৈ বনায়, অতি সহজ পদ্ধতিত বনাব পৰা এটা পনীৰৰ ৰেচিপি। বলকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ৰেচিপিটো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। চিলি পনীৰ বনাবৰ কাৰণে মই ইয়াত 200 গ্ৰাম এনেকৈ পনীৰ লৈ লৈছোঁ। তাৰ উপৰিও ইয়াত মই কেপচিকাম এনেদৰে কাটি লৈছোঁ, বিলাহী এনেদৰে কাটি লৈছোঁ, পিঁয়াজ এনেদৰে কাটি লৈছোঁ আৰু নহৰু এনেদৰে অকণমানি অকণমানিকৈ কাটি লৈছোঁ। এয়া এখন মই পেন বহাই দিছোঁ। ইয়াত মই এতিয়া মিঠাতেল দিম। ইয়াত মই 3 চামুচমান মিঠাতেল দিলোঁ। এতিয়া মিঠাতেলখিনি যেতিয়া গৰম হ'বলৈ ধৰিব, এয়া দেখিছেনে, এয়া মিঠাতেল গৰম হৈছে। ইয়াত মই এতিয়া এয়া জিৰা দি দিলোঁ। এয়া জিৰা ফুটিবলৈ আৰম্ভ কৰিছে। এয়া জিৰা ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াতে মই লগতে 1/2 চামুচ আজৱাইন দি দিলোঁ। এয়া মছলাখিনি ধুনীয়াকৈ এয়াখিনি ভাজি লওঁ। এইখিনি ভাজি হ'ল। এতিয়া ইয়াত মই কাটি থোৱা নহৰুখিনি আৰু ইয়াত মই পিঁয়াজখিনি দি দিম। এইখিনি অলপ সময় ভাজি, বিশেষকৈ ৰঙা হ'ব নালাগে দেই, এইখিনি ৰঙা নহ'লেও হ'ব। এইখিনি ভাজি অলপ দেৰি ভাজিলোঁ। এতিয়া মই ইয়াত কাটি থোৱা কেপচিকাম আৰু বিলাহীখিনি দি দিম। নিমখ পিছত দিম, যাতে বিলাহীৰ পানীটো ওলাই যায়। এতিয়া ভাজি ল'ম অলপ দেৰি। অতি সহজতে হোৱা পনীৰৰ এটা ৰেচিপি হয় এইটো। অলপ দেৰি মই ইয়াত ঢাক মাৰি দিম। এতিয়া মই ঢাকোনখন খুলিলোঁ। এতিয়া ইয়াত মই দিম সয়া চচ, 2 টেবুলস্পুনমান সয়া চচ দিলোঁ। আৰু মই ইয়াত দিম টমেটো কেচাপ। টমেটো কেচাপ মই দি দিলোঁ। 2 টেবুলস্পুনমান মই টমেটো কেচাপ দি দিলোঁ। ইয়াত ভালদৰে মই লৰাই দিম। লৰাই পেলাই মই আকৌ ঢাকোনখন বন্ধ কৰি দিম। এতিয়া মই মছলাৰ ভিতৰত ল'লোঁ। হালধি লৈছোঁ 1/2 চামুচ। এয়া মই লৈছোঁ চিকেন কিং মছলা, আৰু এয়া লৈছোঁ মই পনীৰ মছলা, আৰু এয়া লৈছোঁ মই ধনিয়া পাউডাৰ, আৰু মই ইয়াত লৈছোঁ অকণমান জলকীয়া গুড়ি। আপোনালোকে জ্বলা নিজৰ প্ৰয়োজন অনুসৰি খাব পাৰিব। এয়া মই দি দিলোঁ হালধি আৰু বাকী মছলাখিনি মই ইয়াত যোগ কৰি দিলোঁ। মোৰ যিহেতু কৈছোঁ, আগতেও কৈছোঁ, মোৰ এটা সৰু ল'ৰা আছে, সি পনীৰ খাই খুব ভাল পায়। সেইটো কাৰণে মই জলকীয়াও দিয়া নাই, জলকীয়া কাঢ়ি পেলাই পিছত দিম। আপোনালোকে আগতে কেঁচা জলকীয়া দি দিব।
আৰু এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি নিমখ দিলোঁ। এতিয়া অলপ পানী দিম, বেছি নিদিওঁ, অলপ পানী দিম আৰু অলপ পানী দি এইখিনি মই এতিয়া উতলিবলৈ দিম। এতিয়া ইয়াত মই পনীৰখিনি যোগ কৰি দিলোঁ। পনীৰৰ আকাৰটো আপোনালোকে ডাঙৰ ডাঙৰ কৰিব দেই। মোৰ মানে কালি মটৰ পনীৰ বনাইছিলোঁ, তাৰ থাকি গৈছিলে, সেইটো কাৰণে মই সৰু সৰু লগতে কাটি দিছিলোঁ। এতিয়া মই ইয়াত পনীৰখিনি দি দিলোঁ, সেইটো হৈয়ে গ'ল আৰু। এয়া প্ৰায় হৈ গৈছে। এতিয়া আমি অকণমান চেনি দি দিম। এয়া মই চেনি দি দিলোঁ আৰু চেনি দি পেলাই এয়া মই ভালকৈ লৰাই দিলোঁ। লৰাই পেলাই এয়া ঢাকোনখন লগাই দিলোঁ। ঢাকোনখন কমেও 2-3 মিনিটমান লগোৱাৰ পাছত এতিয়া মোৰ হৈ যাব আৰু। এতিয়া হ'লে এয়া মই আকৌ ঢাকোনখন খুলি দিছোঁ। এয়া মোৰ হৈছে চিলি পনীৰ, মোৰ ৰেডি হৈ গ'ল। অতি সহজতে বনাব পৰা। এয়া দেখিছেনে কি ধুনীয়াকৈ মই সজাই দিছোঁ। আপোনালোকেও বনাব, পনীৰ থাকিলে খাবলৈ খুব টেষ্টি হয়। গতিকে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।